रायजोआव हरखाबै मोब्लिब दाननाय आरो मासुल बांनायनि हेंथायै गोख्रों सोमावसारदों रायजोनि खना खनला। बरपेटा रडनिफ्राय हायुङारि मानास हाग्रामासिम थांनाय लामानि गोबोरदनायाव आसाम माइनरिटि स्टुडेन्ट इउनियन बाक्सा जिल्ला आमसुआबो सोमावसारनाय लादों। मोब्लिब मन्त्री नन्दिता गार्लसानि मुसुखा सावनानै गोख्रों सोमावसारदों आमसुआ। बीजेपी सरकार हाय हाय गिबि मन्त्री डॉक्टर हिमन्त बिश्व शर्मा हाय हाय मोब्लिब मन्त्री नन्दिता गार्लसा हाय हाय मोब्लिब दाननायखौ बन्द खालाम, मासुल बारायनायखौ बन्द खालाम बायदि स्लोगान होनानै गोख्रों सोमावसारदों। सोमावसारनाय हाबाफारिनि गेजेरजों बीजेपी दैदेननाय सरकारखौ थाबैनो सावरायनानै मोब्लिब मन्त्री नन्दिता गार्लसाखौ मासि एंगारनायनि दाबि दैखांदों। बेनि अनगायैबो रायजो नाङैनो गिख्रंथाव सोमावसारनायनि हाबाफारि लागोन होननानै हुमकि होदों आमसु आफादा। আপোনালোকে ইতিমধ্যে গম পায় যে সমগ্র অসমতে বিদ্যুতের যে সমস্যা, ইতিমধ্যে গম পাইছে যে লোড শেডিং, তার পরিপ্রেক্ষিতত অসমৰ জনতাৰ যি কষ্ট হৈছে, যে ছাত্ৰ ছাত্ৰীসকলে যে লিখা পঢ়া কৰিব পৰা নাই, এই সম্পৰ্কে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সমগ্ৰ অসমতে আজি ভক্তিমন্ত্ৰী নন্দিতা গাৰ্লছা ডাঙৰীয়ানী প্ৰতিমূৰ্তি দাহ কৰা হৈছে। তাৰ সমান্তৰালকৈ আমি বাক্সা জিলা আমচুৱে গোবৰ্ধন চকত আমি নন্দিতা গাৰ্লছাৰ প্ৰতিমূৰ্তি দাহ কৰিছো। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ক'ব বিচাৰিছো, আচলতে নন্দিতা গাৰ্লছা যে শক্তিমন্ত্ৰী, তেখেতৰ যি অকৰ্মণ্যতা, তেখেতৰ যি হেমাহিৰ কাৰণে এই কষ্ট জনতাই ভোগ কৰিব লগা হৈছে। যে বিদ্যুতের সমস্যা, ইতিমধ্যে আপোনালোকে গম পায় যে বিদ্যুতের যে বিদ্যুতের বিল যে হারে বৃদ্ধি হয়েছে, এই বিদ্যুতের বিল নিয়ন্ত্রণ কৰিব লাগে আৰু সঘনাই যে বিদ্যুৎ কৰ্তন কৰা হয় এইটো বন্ধ কৰিব লাগে। বিজেপি চৰকাৰ অহাৰ আগৰ পূৰ্বেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে 24 ঘণ্টা গ্যাৰাণ্টি তেওঁলোকে দিছিলে, ডাঙৰ ডাঙৰ হোৰ্ডিং এলাই তেওঁলোকে দিছিলে, এডভাৰ্টাইজ কৰিছিলে যে আমাক চৰকাৰত আনক, আমাৰ গাদীত বহক, আমি বিদ্যুতের যে সমস্যা আমি সমস্যা সমাধান করে দিম, 24 ঘণ্টা বিদ্যুৎ দেওয়ার ব্যবস্থা করিম। কিন্তু আমি দেখা পাইছো যে সরকার গঠন হয়েছে, তার পিছর পরে এই বিজেপি সরকারে সাধারণ জনতার উপর যে মাধ্যমের উদয় আছে, ইফালে মূল্য বৃদ্ধি, ইফালে বিদ্যুৎ মাসুল বৃদ্ধি, আর তার লগে লগে বিদ্যুৎ যে কর্তন, এই গরমত ছাত্র ছাত্রীসকলে লেখাপড়া কৰিব পৰা নাই। আপোনালোকে চাব বিদ্যালয়ে যে ফেন লগাইছে, লাইনের ব্যবস্থা করেছে, আমি দেখা পাইছো বিদ্যালয়ত আপোনালোকে সোমাই চাব কোনো সময়তে বিদ্যুৎ নাথাকে। তেওঁলোকে যে 24 ঘণ্টা যে গ্যারান্টি দিছিলে, তেওঁলোকৰ গ্যারান্টি আজি ক'ত গ'ল? তেওঁলোকে আচলতে তেওঁলোকৰ যদি লাজ আছে বিজেপি চৰকাৰৰ আৰু মন্ত্ৰী নন্দিতা গাৰ্লছাৰ যদি লাজ আছে, নিজে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰিব লাগে, আৰু আমি তেখেতৰ পদত্যাগ দাবী কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় টিভি পেপাৰত তেখেতে কৈ থাকে যে আমাৰ চৰকাৰে ভাল কাম কৰি আছে। ভাল কামৰ নমুনাই এই নেকি যে সাধাৰণ জনতাক বা ছাত্ৰ ছাত্ৰীসকলক যি মাধ্যমৰ উদয় আছে, যি কষ্ট ভোগ কৰিব লগা হৈছে, আমি দাবী উত্থাপন কৰিছো আজিৰ এই প্ৰতিবাদী স্থলীত পৰা। আমি হয়তো আজি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লৈছো, ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ কথাত কোনো গুৰুত্ব নিদিয়ে, বিদ্যুতের যে মাসুল যদি নিয়ন্ত্রণ নকৰে আৰু বিদ্যুতের যে নিয়মীয়াকৰণ সেইটো যদি ব্যৱস্থা নকৰে, তেতিয়াহ'লে ভয়ংকৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। তাৰ লগে লগে আমি কৈছো নন্দিতা গাৰ্লছাই গুৱাহাটীত এচি ৰুমত থাকে, তাতে কিন্তু গৰমৰ কোনো সমস্যা নাই, তাতে কিন্তু 24 ঘণ্টা বিদ্যুৎ থাকে। তেখেতক আমি নিমন্ত্ৰণ জনাইছো, আহ্বান জানাইছো, তেখেতে আমাৰ বাক্সা জিলাত আহক, তেখেতৰ পৰিয়াল লৈ আহক, আমাৰ বাক্সা জিলাত আহি তেখেতে কমচে কম এটা ৰাতি উপভোগ কৰি যাওক। তেখেতে তেতিয়াহে বুজি পাব আচলতে সৰ্বসাধাৰণ ৰাইজে এই বিদ্যুতের সমস্যাটো লৈ কিমান যে কষ্ট কৰি আছে, তেখেতে বুজিব। তেখেতক আমি আহ্বান জনাইছো অতি যে বাক্সা জিলাত আহক, এটা ৰাতি কমচে কম তেখেতে থাকি যাওক, তেখেতে অনুভৱ কৰিব পাৰিব। গোটেই অসম জুৰি আমচুৱে প্ৰতিবাদী কাৰ্যসূচী লোৱাইছে, আৰু ইয়াৰ পিছতো যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে সমগ্ৰ অসমতে ভয়াৱহ কাৰ্যসূচী লোৱা হ'ব। গণতান্ত্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলে কিন্তু ৰাজপথত ওলাই আহিব আৰু আমচুৱে এই আন্দোলন ঘোষণা কৰিব। আপোনালোকে জানে যে সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ তৰফৰ পৰা সমগ্ৰ অসমতে যি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাৰ আমি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। সেই চকতে আমি আজি বাক্সা জিলাত গবনাতো নন্দিতা গাৰ্লছাৰ যি শক্তিমন্ত্ৰী, এই শক্তিমন্ত্ৰীত আমি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছাক আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে ইয়াৰ পিছত এনেকুৱা ধৰণে লোকাপকু আমাৰ কাৰেণ্টত যি লোকাপকু হৈ থাকে, তেনেহ'লে সমগ্ৰ অসমতে নন্দিতা গাৰ্লছাৰ
যে পদত্যাগ করার বাধ্যক্রমে আমি আন্দোলনের যোগ দিই। আমি স্পষ্ট এটা কথা কৈছো যে যেতিয়া নিৰ্বাচন আহিছিলে বিজেপি চৰকাৰে তেওঁলোকৰ বিজেপি নিৰ্বাচনী ইস্তাহাৰ এটা কথা স্পষ্ট কৰি লেখা আছিলে যে আমি 24 ঘণ্টাত আমি ঘৰে ঘৰে বিজুলী দিম, কিন্তু দেখা গৈছে 24 ঘণ্টাকে দূৰৰ কথা, কিন্তু 2 ঘণ্টাও আমি বিদ্যুৎ পোৱা নাই। আপোনালোকে জানিবলৈ আচৰিত হ'ব যে যেতিয়া সন্ধিয়া সময়ত আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে যে লিখা পঢ়া কৰাৰ সময়ত এই লিখা পঢ়া আমাৰ 5টাৰ পৰা 10টালৈকে কোনো ধৰণৰ কাৰেণ্ট নাথাকে। এই ক্ষেত্ৰত আমি যেতিয়া আমি এপিডিচিএলৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰোঁ, তেওঁলোকে স্পষ্ট কয় যে আমাৰ হাতত কোনো কথা নাই। যদি তেওঁলোকৰ কোনো কথা নাই তেনেহ'লে নিবা ইচ্ছাকৃতভাৱে তেওঁলোকে পদত্যাগ কৰক। যদি চাকৰি কৰাৰ পাছত তেওঁলোকৰ যদি বিবেকটো চলিব পৰা নাই, তেনেহ'লে মই আজি এই সভাৰ জৰিয়তে আজি কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে স্পষ্টকৈ জনাইছোঁ তেওঁলোকে উন্নতি বলমে নিজৰ চাকৰিৰ পৰা বৰখাস্ত কৰক। আৰু শক্তিমন্ত্ৰী ডাঙৰীয়াই আপুনি উন্নতি বলমে আমি আপোনাৰ যি দায়িত্ব যি কৰ্তব্য উন্নতি বলমে আপুনি পদত্যাগ কৰক। আপোনাৰ এই পদত থাকে কোনো ধৰণৰ নৈতিক অধিকাৰ নাই, কাৰণ আপুনি এটা সন্মানীয় মন্ত্ৰী ডাঙৰীয়া। যদি এটা সন্মানীয় মন্ত্ৰী হয়, যদি আপুনি আপোনাৰ এই যদি পদবী চলাব পৰা নাই, তেনেহ'লে আমাৰ এই তেনেকুৱা মন্ত্ৰী নালাগে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰবাৰে আহ্বান জনাইছোঁ যে অকমান্য যি শক্তিমন্ত্ৰী ৰঞ্জিত আগৰৱালাক তেওঁলোকে উন্নতি বলমে বহিষ্কাৰ কৰক বা পদত্যাগ কৰাৰ বাধ্য কৰক। কাৰণ যি গুৰুত্বপূৰ্ণ আমি শক্তি বিভাগ, কাৰণ গোটেই ছাত্ৰ ছাত্ৰী এই শক্তি বিভাগত জড়িত হৈ থাকে। কাৰণ যেতিয়া আপোনাৰ স্কুলত যায় তেতিয়া ল'ৰা ছোৱালীয়ে ফেন নাপায়, ইমান গৰমত ল'ৰা ছোৱালীয়ে স্কুলত ফেন নোপোৱা অৱস্থাত হৈছে। কাৰণ আমি ইতিমধ্যে কেইবাটাও স্কুলত গৈছিলোঁ, গৈ কিনে চাওঁ যে কেইবাটাও ছাত্ৰ ছাত্ৰী অলৰেডি হস্পিটেলত এডমিট ল'ব লগা হৈছে। তেওঁলোকে গৰমত অজ্ঞান তেওঁলোকে পৰিস্থিতি হৈছে। এই ক্ষেত্ৰত আমি এপিডিচিএল কাৰ্যালয় জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্ব আৰোপ কৰা নাই। আমি পুনৰ এই ক্ষেত্ৰত আমি এই কাৰ্যসূচীৰ জৰিয়তে এটা কথা স্পষ্ট জনাইছোঁ, যদি উন্নতি বলমে যে মুখ্যমন্ত্ৰী নন্দিতা আগৰৱালা পদত্যাগ নকৰে, সমগ্ৰ অসমতে ভয়ংকৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু বিজেপি চৰকাৰ ইয়াৰ পিছত যেতিয়া আমাৰ নিৰ্বাচন ইস্তাহাৰ লৈ আহিব, তেতিয়া প্ৰত্যুত্তৰ দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক পুনৰবাৰ জনাইছোঁ, যি সময়ত আপুনি নিৰ্বাচনী ইস্তাহাৰত এটা ডাঙৰ পোষ্টাৰ লৈ বজাৰ ঘাটে থমাই থৈছিলে যে 24 ঘণ্টাত বিজুলী দিয়া হ'ব, এই প্ৰতিশ্ৰুতি আপোনাৰ ক'ত গ'ল? আমাক স্পষ্ট জনাইছোঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদি ইয়াৰ পিছত কাৰেণ্ট যদি কোনো বিকল হয়, তেনেহ'লে আমি সমগ্ৰ অসমতে ভয়ংকৰ আন্দোলন কৰি তোলাৰ বাধ্য হ'ম। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।